নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, কালি এটা নিউজ পাইছিলোঁ, হাফ লিটাৰ পানী বটল লৈ অসম চৰকাৰে বেন কৰিব, মানে সম্পূৰ্ণৰূপে বন্ধ কৰিব এইটো বটল। আমাৰ জনসাধাৰণৰ কিন্তু অলপ অসুবিধা হ'ব, নোহোৱা নহয়। কিয়নো 10 টকীয়া যদি পানী বটল বন্ধ হৈ যায়, আমি আৰু 10 টকা প্লাছ কৰি মানে 20 টকাত কিনি খাবলগীয়া হ'ব। মোৰ যদি অকণমান পিয়াহ লাগে, তো অকণমান পানী খাবলৈ যদি মন যায়, মই 20 টকা দি কিনি খাব লাগিব। তাৰ পৰিব সুবিধা হোৱা একমাত্ৰ বটলে আছিল হাফ লিটাৰ বটলটো। এতিয়া এই হাফ লিটাৰ বটলটো মানে অধিক হ'বলৈ গৈ আছে। এতিয়া কি কবি, উপায় নাই। চৰকাৰৰ সিদ্ধান্তই চূড়ান্ত নহয় জানো? চৰকাৰৰ এই পদক্ষেপক সমৰ্থন আপোনালোকে কৰে নকৰে নাজানো। যদি কৰে কমেণ্ট বক্সত য়েছ বুলি দিব আৰু নকৰে ন বুলি লিখি দিব। এতিয়া আমি 10 টকীয়া পানী বটল এটা মানে কিনিবলৈ ইমান গাত নেলাগিছিলে। কাৰণ কথা, এতিয়া মই অটো চলাওঁ, অটো ষ্টেণ্ডত আহিলে লগৰ এটাক কওঁ কেতিয়াবা যে মোৰ যদি বজাৰ বেয়া হৈ থাকে, তো ক'লে পানী অলপ পোৱা নাই বুলি, সি 10 টকা এটা ফটকৈ কিনি দিয়ে। এতিয়া কিন্তু ঐ বন্ধু, পানী বটল খোৱা না বুলি ক'লে মানে সি ফটককৈ অলপ চিন্তা কৰি ল'ব, মানে ফটককৈ নোখোৱাব, কাৰণ 20 টকা গুচি যাব না। 10 টকাত এতিয়া 20 টকা কোনে এনেই খৰচ কৰিব? পানী অলপ বেছি থাকে, কিন্তু পানীটো ময়ে খাওঁ ভাল লাগিছে ন, লগৰজনতো খাওঁ নাই লগা নাই, সেইকাৰণে অলপ কিনিবলৈ টান পাব। ক'ৰবাত ফুৰিব গ'লে কি হয়, অকণমান পিয়াহ লাগিলে এনেই দোকানৰ পৰা মানে হাফ লিটাৰ বটলটোকে চকু যায় আৰু কিনিবলৈ মন যায়। আধা খালোঁ, আধা থাকি গ'ল পকেটত ভৰাই, ঘৰলৈ লৈ আহিলোঁ বাৰু, আধা ৰাস্তাত গৈ আকৌ খালোঁ। এতিয়া 1 লিটাৰ বটলটো লৈ ফুৰিব অলপ অসুবিধা হয়। জেনেৰেল এটা উদাহৰণ দিছোঁ দেই, মোৰ যদি কোৱাৰ্টাৰ এটা খাব মন গৈছে গধূলি, হাফ এটাতো কিনিব নোৱাৰোঁ ন, কথাটো সেইটো। একচুৱেলি আমি পানী কিনি খাবই নালাগে, ঘৰৰ পৰাই লৈ যাব লাগে। পাৰিলে ডেক্সি, চচপেন এইবিলাকে লৈ যাব লাগে। ঘটি পানী টিপা মাৰি হ'লেও এইবিলাক লৈ যাব লাগে ক'ৰবাত গ'লে। চৰকাৰে জনসাধাৰণৰ সমস্যা দূৰহে কৰে, সমস্যা বৃদ্ধি নকৰে, নহয় নাই? এতিয়া যদি সঁচাকৈ যদি বন্ধ হৈ যায় আধা লিটাৰ পানী বটলটো, আমি যদি খাবলগীয়া হৈ যায় 1 লিটাৰ 20 টকা দি কিনে, মানে বাই ডাবল দি খাবলগীয়া হৈ যাব পাৰে। কাৰণ ক'ৰবাত এনেকুৱা জেগা আহি যায় যে 10 টকীয়া বটলটো ক'ৰবাত 15 টকা হৈ যায়, কেতিয়াবা 20 টকাও হৈ যায়। তো 20 টকীয়া বটলটোত নিশ্চয় 30 টকা 35 টকা হ'ব। এতিয়া আমি মেইন কথা হ'ল কি, বেন কৰিলে কৰি থাকক, কিন্তু 10 টকাতে আমি যাতে 1 লিটাৰ পাব লাগে। জনসাধাৰণে যে 10 টকাতে বেছি দিবলগীয়া নহয়, সেইটো চৰকাৰে ভাবক। জনসাধাৰণৰ মূৰত ৰাম টাঙনটো নিদিব আৰু সেইটোকে কওঁ আৰু। ধন্যবাদ।